নৰসিংহ পাত আৰু নৰসিংহ পাতৰ সুগন্ধি কোনে কোনে ভাল পায় বাৰু? নিশ্চয় সকলোৱে ভাল পায় নহয় জানো? মোৰ কিন্তু খুবেই প্ৰিয়। নমস্কাৰ, মই জ্যোতি তৰাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম নৰসিংহ পাতৰ বুটৰ চাটনি আৰু নৰসিংহৰ পাতৰ সৈতে মচমচীয়া বৰা। নৰসিংহ পাতৰ একেবাৰে অভাৱেই নাই, মানে কেইবাজোপাও আছে আৰু গাঁৱলীয়া পৰিৱেশত বাস কৰা সেই মজাটোৱেই সুকীয়া নহয়নে? নিজৰ ঘৰত নোপোৱা বস্তু মানে ওচৰ চুবুৰীয়াৰ পৰা হ'লেও আমি পাব পাৰোঁ বা বিচাৰিলে আমি পাওঁ। এফালে মই ভাতো পাতি দিলোঁ আৰু যিখিনি মই নৰসিংহ পাত ছিঙি আনি থৈছিলোঁ সেইখিনি মই খুব চাফাকৈ মানে ধুই ল'লোঁ। তাৰপিছতে গোটেইখিনি ছিঙি লৈ মই মিক্সাৰ জাৰত ভৰাই লৈছোঁ আৰু চাটনিৰ কাৰণে মই লৈছোঁ আদা, নহৰু, সোৱাদ অনুসৰি নিমখ, তাৰপিছতে তিয়াই থোৱা কেঁচা বুট, 5টা কেঁচা জলকীয়া। আপোনালোকে নিজৰ পচন্দ অনুযায়ী জলকীয়াৰ পৰিমাণ বঢ়াই কমাই ল'ব পাৰে আৰু যিসকলে বেছিকৈ খায় বেছিকৈ ল'ব পাৰে, যিসকলে কমকৈ খায় কমকৈ ল'ব। আৰু মানে কি হয়, চাটনিটোত অকণমান জ্বলা হ'লে বাৰু ভাল লাগে। নৰসিংহ পাতৰ মানে গোন্ধটো খুবেই ধুনীয়া আৰু এনেকৈ নৰসিংহ পাতৰ চাটনি বনাই খাই খুবেই ভাল লাগে। আৰু মই এনেকৈ গোটেইখিনি খুন্দি পেলাই এটা বাতিত গোটেইখিনি উলিয়াই থৈ দিলোঁ। নৰসিংহ পাতৰ বৰ বনাম বুলিয়ে মই নৰসিংহ পাত এক্সট্ৰাকৈ মানে থৈ দিছিলোঁ আৰু নৰসিংহ পাতৰ বৰ বনাবৰ বাবে মই বেচন, অলপ হালধি, সোৱাদ অনুসৰি নিমখ, পানী দি গোটেইখিনি ভালদৰে মিহলাই লৈছোঁ। ভালদৰে ঘুটিব যাতে অলপো গোটা গোটা হৈ নাথাকে আৰু বেছি মই ডাঠো কৰা নাই, বহুত বেছি পাতলো কৰা নাই। এটা আপোনালোকে জোখত ৰাখিব। নৰসিংহ পাতখিনি বেচনৰ লগত গোটেইখিনি ভালদৰে মই সানি ল'লোঁ। মই তেলখিনি গৰম হ'বলৈ দি আৰু যিখিনি নৰসিংহ পাত আছিল সেইখিনি গোটেইখিনি মই লেটিয়াই ল'লোঁ, মানে গোটেইখিনি সানি লৈছোঁ। তাৰপিছত যেতিয়া তেল গৰম হৈছে মই এখন এখনকৈ দি গৈছোঁ। খুব ধুনীয়া মানে মচমচীয়া হৈছে। তাৰপিছত এখন কাঁহীত মই ধুনীয়াকৈ উলিয়াই থৈ গৈছোঁ আৰু মিহলাই থোৱা যিখিনি বেচন ৰৈ গৈছিল সেইখিনিয়ে মই কি কৰিছোঁ, বেঙেনা ফ্ৰাই কৰিছোঁ। আৰু কিয়নো এনে পেলাই দিওঁ নহয় জানো, গতিকে আছিল সেইকাৰণে মই গোটেইখিনি আকৌ বেঙেনাই ফ্ৰাই কৰি দিলোঁ। এই ভিডিঅ'টো দিবলগীয়া নহয় যদিও মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। সকলোৱে বাৰু জানেই আৰু সকলোৱে বাৰু খায়েই থাকে, তথাপিও মোৰ মন গ'ল আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।